ভাবকচোন, এদিন এই কলিযুগ শেষ হৈ যাব, কিন্তু তাৰ পিছত কি হ'ব? মানুহবোৰ আৰু নাথাকিব নেকি? পৃথিৱীখন ধ্বংস হৈ যাব নেকি? নে আকৌ আৰম্ভ হ'ব এটা নতুন যুগ? আৰু শাস্ত্ৰত এই বিষয়ে এটা আচৰিত কথা কোৱা হৈছে। কলিযুগৰ শেষৰ পিছত কি হ'ব? কোন আহিব? পৃথিৱীত কি পৰিৱৰ্তন হ'ব? আৰু তাৰ পিছত কোনটো যুগ আৰম্ভ হ'ব? আহক গীতাৰ শিক্ষা আৰু হিন্দু শাস্ত্ৰৰ বৰ্ণনাৰ আধাৰত সহজকৈ বুজো। আমি সাধাৰণতে ভাবোঁ কলিযুগ শেষ মানে হয়তো পৃথিৱীৰ শেষ। কিন্তু হিন্দু ধৰ্মীয় পৰম্পৰাৰ যুগচক্ৰৰ ধাৰণাটো অলপ বেলেগ। ইয়াত যুগবোৰ একেবাৰে শেষ হৈ নাযায়, বৰঞ্চ এটা যুগৰ পিছত আন এটা যুগ আহে। আৰু কলিযুগৰ শেষত আহে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। হিন্দু শাস্ত্ৰসমূহৰ বৰ্ণনা অনুসৰি কলিযুগৰ অন্তিম সময়ত অধৰ্ম, অন্যায় আৰু অশান্তি অত্যন্ত বৃদ্ধি পাব। সেই সময়তে ভগৱান বিষ্ণুৰ কল্কি অৱতাৰৰ কথা উল্লেখ কৰা হৈছে। কল্কি অৱতাৰৰ আগমনৰ উদ্দেশ্য হ'ব অধৰ্মৰ অৱসান ঘটাই ধৰ্মৰ পুনৰ প্ৰতিষ্ঠা কৰা। অৰ্থাৎ কলিযুগৰ শেষ কেৱল ধ্বংসৰ কাহিনী নহয়, ই এটা নতুন আৰম্ভণিৰ কথাও। কলিযুগৰ পিছত কি আৰম্ভ হ'ব? কলিযুগৰ পিছত আৰম্ভ হ'ব সত্য যুগ। তাক কোৱা হয় কৃতযুগ বুলিও যাক কোৱা হয়। সত্য যুগত মানুহৰ মাজত সত্য, ন্যায়, ধৰ্ম, সততা আৰু আধ্যাত্মিকতাৰ প্ৰাধান্য থাকিব বুলি শাস্ত্ৰীয় পৰম্পৰাত বৰ্ণনা কৰা হৈছে। অৰ্থাৎ কলিযুগৰ শেষ হ'ব, কল্কি অৱতাৰ অৰ্থাৎ ধৰ্মৰ পুনৰ প্ৰতিষ্ঠা হ'ব আৰু তাৰ পিছত সত্য যুগৰ আৰম্ভণি হ'ব। কিন্তু ইয়াত এটা গভীৰ শিক্ষা আছে। আমি প্ৰায়ে ভাবোঁ কলিযুগ কেতিয়া শেষ হ'ব, কিন্তু হয়তো শাস্ত্ৰৰ শিক্ষাই আমাক আন এটা প্ৰশ্নহে সুধিবলৈ কৈছে। কলিযুগৰ মাজতো মই কেনেকৈ সত্যৰ পথত থাকিম? কাৰণ যুগ সলনি হোৱালৈ অপেক্ষা কৰাতকৈ নিজৰ মন, নিজৰ কৰ্ম আৰু নিজৰ চিন্তাক সলনি কৰাটোৱেই অধিক গুৰুত্বপূৰ্ণ। কলিযুগৰ শেষ কেতিয়া হ'ব এইটো আমাৰ হাতত নাই, কিন্তু কলিযুগৰ মাজতো আমি কেনেকুৱা মানুহ হৈ থাকিম সেই সিদ্ধান্তটো আমাৰ মাজত আছে। আপুনি যদি সত্য যুগৰ দৰে এখন পৃথিৱী বিচাৰে, তেন্তে সেই পৰিৱৰ্তনটো হয়তো আপোনাৰ পৰাই আৰম্ভ হ'ব পাৰে। জয় শ্ৰীকৃষ্ণ।